গাইস যোৱাকালি মই ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আহিয়ে যিহেতু ঘৰত মিস্ত্ৰীৰ কাম চলি আছে তো ইয়াত এনেকৈ কাম কৰি আছে আৰু কৰি আছে যিহেতু অলপ মই লাগি দিলোঁ অলপ ভাগৰ লাগিছে ইয়াত বহিছোঁ কামবিলাক চলি আছে ইয়াত যেহেতু ঘৰটো বনাই আছোঁ কিছু কাম হ'ল এয়া প্লাষ্টাৰৰ কাম চলি আছে আৰু এয়া হৈছে আমাৰ মিস্ত্ৰী হেড মিস্ত্ৰী খুৰা আমাৰ ঘৰৰ কাষৰে তো এয়া এইটো কি কয় এইটো ৰং মাৰি আছে না তো এয়া খোলাৰ ওপৰত এনেকৈ ৰং দি আছে এইটো চিমেণ্টৰ লগতে আৰু এইফালে আছে আমাৰ খুৰীমা আৰু খুৰীমাই বনাই আছে কচু এয়া কচু বটি আছে কি কচু বটিছা এইটো বৰ্তমান আমাৰ দুধ কচু বুলি কয় দুধ কচু এনেকৈ বটি আছে ইয়াতে এনেকৈ কচুটো ইয়াত বটিছে আৰু ইয়াতে এনেকৈ জ্বালাটো বটি ইয়াত দি দিব ইফালে আমাৰ মেইন মানুহ তো এইটো আমাৰ হৈছে মেইন মানুহ এইটো আমাৰ আবা তো যিহেতু আমাক আইতাক আমি আবা বুলি কওঁ এয়া হৈছে আবা ইয়াত বহি আছে এনেকৈ পুৰা চাই আছে তো এইটো আমাৰ মেইন মানুহ আৰু এয়া হৈছে আমাৰ মহাৰাণী বাইদেউ তো এইটো হৈছে মোৰ বাইদেউ তো বাইদেউ বৰ্তমান আহিছে বহি আছে ইয়াত যেহেতু মিস্ত্ৰী ঘৰত কাম কৰি আছে আৰু আমিও আহিছোঁ ঘৰত যিহেতু আলহীও আছে তো খানা চানা ইয়াত বনি আছে তো এইটো হৈছে আমাৰ পাকঘৰ আৰু ইফালে আমাৰ খুৰীমা এইটো তো খুৰীমা আমাৰ ইয়াত নাথাকে খুৰীমা থাকে টাউনত তো খুৰীমা আহিছে ঘৰত এনেকৈ খানা বনি আছে আমাৰ বৰ্তমান আৰু এয়া আমাৰ বনি আছে আজি পনীৰ তো যিহেতু মিস্ত্ৰীক আমি পনীৰ দিব লাগিব আৰু ইফালে আছে বিলাহী এনেকৈ ভাজি তো গোটেইখিনি বস্তু ইয়াত চলি আছে কাম Finding life along the way, melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create